নমস্কাৰ, মই মধুস্মিতা শইকীয়া আপোনালোকক মোৰ অন্য এটি ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো বহুত ভাল আছোঁ। তাৰপিছতে আজি যিহেতু আৰাধ্যাৰ বাৰ্থডে, তো বহুত বেছি সুখী। তাই আজি 2 বছৰ আৰু তো সেইটো কাৰণে আৰাধ্যাৰ আজি বাৰ্থডে অলপমান প্ৰিপেৰেশ্যন কৰা হৈছে, মানে বাৰ্থডে অলপমান আয়োজন কৰা হৈছে। বহুত বেছি ডাঙৰকৈও নহয়, অকণমান থুলমূলকৈ আয়োজন কৰিছোঁ। ভাবিছোঁ আজি আপোনালোকক দিনটো দেখাম কি কৰোঁ, আৰু লগতে আপোনালোকে আৰাধ্যাক আশীৰ্বাদ কৰিব যাতে তাই ভাল হয়। তো ধন্যবাদ সকলোকে যিসকলে তাইক অলৰেডি ইনষ্টাগ্ৰাম ফেচবুক সকলোতে উইচ কৰিছে, কিন্তু মই ৰিপ্লাই কৰিব পৰা নাই যিহেতু ব্যস্ত আছোঁ। বাকী এতিয়া মই আপোনালোকক বাৰ্থডে গাৰ্লৰ লগত কথা পতাই দিম, বাকী আগলৈ চাই থাকিব। আৰু জল্দি ভিডিঅ'টো বনাইছোঁ যিহেতু, সেইকাৰণে অকণমান মানে কথা কোৱাত খেলি মেলি হৈছে, বেয়া নাপাব। হয় জান, কি কৈছা? আজি তোমাৰ কি? মই নিদিওঁ। ক'ত হামু দিবা? তাত দিবা? তাত কোন শুই আছে? তোমাৰ আজি হেপী বাৰ্থডে হয়? তোমাৰ আজি হেপী বাৰ্থডে হয় নে নহয় কোৱাচোন? তুমি তাইৰ কাষতে শুবা? তাৰপিছত মই চব ভিডিঅ'টোৰ মাজতে কৈছোঁ যে মই মাক হিচাপে হ'লেও তাই ভিডিঅ'টো এডিট কৰি আপোনালোকৰ আগত আগবঢ়াবলৈ সময় একেবাৰে মোৰ কাৰণে টান হৈ পৰিছিল। আজি যেনে তেনে সময় উলিয়াই কথাখিনি কৈছোঁ আৰু ভিডিঅ'ৰ ক্লিপখিনি গোটাইছোঁ, আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। জান হাই দি দিয়া মা, হাই এটা দিয়া, পিপি হাই দি দিয়া, এনেকৈ চুমা এটা খাই দিয়া, চুমা এটা খাই দিয়া। তোমাৰ আজি কি বাৰ্থডে বুলি কোৱা? বাৰ্থডে বুলি কৈ দিয়া। তাই ৰাতিপুৱা কৈছে আজি মোক কেকটো চাবা দে, দেখুৱাই দিয়া। মোবাইলটো ক'ৰবাত থলো। মই কি ব্লগ বনাইছোঁ। আৰু এয়া আইতাকৰ কোলাত গৈ তাইও আগফাল পিছফাল ঘূৰি ফুৰিছে, আৰু আপোনালোকে দেখিছে প্ৰিপেৰেশ্যন কৰা হৈ আছে। আগফালে আমাৰ এয়া বনোৱা কোৱাত লাগিছে, বেছি তেনেকুৱা বিশেষ যোগাৰো কৰা হোৱা নাই, যিহেতু একেবাৰে মানে অনুষ্টুপীয়াকৈ পতা হৈছে। তাৰপিছতে এয়া আমাৰ আলহী অতিথি সকলোখিনি আহিছে। বহুত বেছি মনটো ভাল লাগি আছে, কাৰণ এনেকুৱা এটা পৰিৱেশ পালে সকলোৱে ভাল লাগে। আৰু এয়া ময়ো বিৰাট কামত ব্যস্ত, তাৰ মাজতে কৈ আছিলোঁ যে মই কামত ব্যস্ত হৈ আছোঁ। তাৰপাছত এয়া মোৰ হ'ল ভাইটি, আপোনালোকেতো ভাইটিক চিনি পায়েই। আৰু এয়া আমাৰ ঘৰৰ সকলোখিনি সদস্য, মোৰ ভাই বোৱাৰীও আহিছে, মোৰ বাও আহিছে, মানে নিজৰ মানুহখিনিক কাষত পাই বহুত বেছি ভাল লাগিছে। তাতে মানে কি হয়, বহুত দিন লগ নোপোৱাও হৈ আছিলোঁ, বহুত বেছি ভাল লাগিছে। আপোনালোকক মই কেনেকৈ বুজাম আৰু সেইখিনি সময়ত মই কেনেকুৱা ফিল কৰি আছিলোঁ সেইটো কথাও মই এতিয়া ফিল কৰিব পৰা নাই, মানে আপোনালোকক বুজাব পৰা নাই। আচলতে দিন হ'ল 25 অক্টোবৰতে আছিল, আৰু মই এতিয়া ভিডিঅ' ক্লিপবোৰ দেখুৱাইছোঁ, তাৰ কাৰণে একেবাৰে ক্ষমা খুজিছোঁ। তথাপি আপোনালোকে মৰম দিব বুলি মই দৃঢ় বিশ্বাসী। তাৰপিছতে কেক কটা পৰ্ব আহিলে, আৰু কেকটো দিছে আমাৰ সৰু ভণ্টীয়ে, মানে আৰাধনা। তাইতো কেক আপোনালোকে যিসকলে খাইছে তেওঁলোকে মোক ৰিভিউটো কমেণ্টতে দিব, যিসকল আমাৰ ওচৰৰ চাই আছে মানে। আৰু বাকী আমিতো বহুত বেছিয়ে ভাল পাওঁ তাইৰ কামখিনি, ইমান ধুনীয়াকৈ নিজৰ ভতিজাকজনীলৈ বনাই আনিছে, আৰু সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু কাষত থকাজনী মোৰ ভাগিনজনী। তাৰপিছতে আৰাধ্যাৰ লগত ধুনীয়াকৈ মই কেকটো কাটিলোঁ। আৰু এইখিনি কথাৰ মাজতে এটা কথা কওঁ, আৰাধ্যা মোৰ জীৱনলৈ অহাৰ পৰা সঁচা কথা কৈছোঁ, জীৱনত মই প্ৰতিটো দুখেই পাহৰি গৈছোঁ। কাৰণ মই এটা সময়ত হাজবেণ্ড আৰু মই বহুত বেছি কষ্ট কৰি আছিলোঁ, কিন্তু আৰাধ্যা যিদিনাখন আমাৰ জীৱনলৈ আহিছিলে, মানে আহিব বুলি গম পাইছিলোঁ, সেইদিনাই মোৰ চাকৰিৰ প্ৰথমটো মেৰিট লিষ্টত নাম আহিছিল। আৰু মই তেতিয়া কনফাৰ্ম হৈ গৈছিলোঁ যে মোৰ চাকৰি হ'বই। তাৰপিছৰ পৰা আমাৰ জীৱনটো বহুত বেছি সুখৰ হ'ল। এতিয়া মই এইটো নকওঁ যে তাই মোৰ কাৰণে লাকি কাৰণেহে মই তাইক বহুত বেছি ভাল পাওঁ। আপোনালোকেও জানে এজনী মাকৰ কাৰণে সন্তান কি। বহুত বেছি তাইক সময় দিব নোৱাৰোঁ, দিনটো 24 ঘণ্টাই মই তাইৰ কাষত নাথাকা নিচিনা। ৰাতি হ'লেও তাই শুইয়ে থাকে, মানে তাই মোক 4-5 ঘণ্টা কিবা এটা মোটামুটিকৈ পায়, আৰু সেইখিনি সময়তে মই যিমানখিনি পাৰোঁ তাইক মৰম দিবলৈ চেষ্টা কৰোঁ। আৰু তাৰ মাজতো মোৰ যথেষ্টখিনি সময় মানে কাম থাকে, সেইকাৰণে মই আপোনালোকক বুজাব নোৱাৰোঁ, আপোনালোকে মাত্ৰ মৰম দি যাব। আজি তোমাৰ কি হেপী বাৰ্থডে দেখিছে? এয়া আমাৰ মা আহিছে দেই, হাই দি দিওঁ, হাই দি দিওঁ।
আমি দেহা এইজনীকে কাম কৰি অৱস্থা নাই এইজনী মৰম এয়া আমাৰ আৰু ইয়া গোবিন্দ খাইছে দেখুৱাব নোৱাৰো এইজনী মই সৰুহে দেখিছোঁ চুবাইছে ৰদ নাচাগে ৰদ নহয় ভিডিঅ' কৈছোঁ কোৱা যি কোৱা অন কৰি থ'লেওতো যিকোনো কৈ দিবা কোৱা এনেকে মানুহক কোৱা বুলি ক'লে বোলে ক'ব পাৰে তাৰমানে কি মইতো চেনেল নাথাকা ইউটিউবাৰ তো চেনেল থকা ইউটিউবাৰ ঘৰলৈ আহি বহুত ভাল লাগিছে তো এয়া নতুন নতুন তেওঁলোকৰ কাঠৰ কিবা আলমিৰা আনিছে তো আমি আলমাৰী বুলিয়ে কওঁ আৰু গাঁৱলীয়া তো এইটো কাঠৰ আলমিৰা আনিছে কাঠৰ গডৰেজ আৰু এইখনো বোলে ৰিপ্লেচ কৰিব এইখন মানে হেভি বিচনা আনিব যিহেতু প্ৰয়োজন সময়ৰ আহ্বান তো তেওঁলোকে লৈ আছে তেওঁলোকে আমি মানে যিহেতু আমাক ভাত সাজ খুৱাইছে তো আমি দোৱা দিছো আৰু দাদা কোলা কোলা লাগিছে ন মইতো ক'লাই হয় আৰু কওক আৰু ডাঙৰ ধুনীয়া বিচনা একদম বাগৰি বাগৰি যাতে খুৱাওক এনেকুৱাই হওক যিটো লৈ গৈ যাতে মোৰ চুটত প্ৰব্লেম হওক যাতে মোৰ কষ্ট হয় হ'ল আৰু ইয়াত দিনটোলৈ সামৰিলোঁ দিবাকৰ দা কথা শুনিছেগে আপোনালোকৰো হাঁহি উঠিলে আৰু বহুত বেছি ৰাতি হৈ গ'ল কাৰণে আপোনালোকক মই গোটেই বাৰ্থডেৰ গিফ্টখিনি আনবক্সিং কৰি দেখুৱাব নোৱাৰিলোঁ আৰু থাকিয়ে গ'ল বাৰু সকলোৱে মৰমত উপহাৰ দিছে যেতিয়া সকলোকে ধন্যবাদ আৰাধ্যাক আপোনালোকে খালি একাজলি আশীৰ্বাদ দিব তাই যাতে ভাল মানুহ হওক তাই মোৰ কাৰণে কেতিয়াও নিজৰ সপোনখিনি ত্যাগ কৰিব নালাগে সদায় নিজৰ মতে জীয়াওক নিজৰ সপোনখিনি পূৰণ কৰক আপোনালোকে মাত্ৰ তাইক আশীৰ্বাদ কৰিব আমাৰ ঘৰখনক আমি যাতে সদায় এনেকৈ সুখেৰে থাকিব পাৰোঁ আৰু শেষত আপোনালোকক এটাই কওঁ মোৰ ভিডিঅ'বোৰ চাব মই যদি আপোনালোকৰ মৰমবোৰ পাই থাকোঁ মই উৎসাহিত হৈ থাকোঁ কিন্তু ইমান বেছি ব্যস্ততাত কেতিয়াবা মই ভাগি পৰোঁ যাৰ কাৰণে মই আপোনালোকক ৰেগুলাৰ ভিডিঅ'সমূহ দিব নোৱাৰোঁ কিন্তু নিজৰ ছোৱালীজনীৰ বাৰ্থডে ভিডিঅ'টো মই আগবঢ়াম বুলি আজি যেনে প্ৰকাৰে হ'লেও এডিট কৰিছোঁ আৰু আপোনালোকে চাব বুলি মই আশাবাদী আৰু তাৰ মাজতে এটা কথা কওঁ বহুত বেছি হেঁপাহ মোৰ আপোনালোকৰ আগত এনেকৈ এজন ইউটিউবাৰ হৈ থকা যিহেতু আপোনালোকৰ ভাষাত মোক ইউটিউবাৰ বুলি কয় মই তেনেকুৱা ইউটিউবাৰ মই নহওঁ মই আপোনালোকৰ কাৰণে বিশেষ একোৱে কৰিব পৰা নাই যি কৰিছোঁ সকলো নিজৰ ভাল লগাৰ কাৰণে সদায় চেষ্টা কৰিম আপোনালোকৰ বাবে কৰিব